এই যেটো মানে সেমিনার এটা কেবল বনসু বলে এটা সংগঠনে অর্গানাইজ করা নাই। আমি 4টা সংগঠনে একত্রিতভাৱে এটা অৰ্গানাইজ কৰিছোঁ আৰু সেই সংগঠনসমূহ হ'ল আমাৰ অল ইণ্ডিয়া বড়ো পিপুলছ নেশ্যনেল লীগ ফৰ বড়োলেণ্ড ষ্টেটহুড, বড়ো ৰাইটাৰ্ছ একাডেমি, বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ আৰু বনসু নামৰ নতুন ছাত্ৰ সংগঠনটোৱে আমি একত্ৰিত হৈ আজিৰ এই জাতীয় যে সেমিনাৰ নেশ্যনেল সেমিনাৰখন আমি আয়োজন কৰিছোঁ। আৰু এই সেমিনাৰৰ মুখ্যতম উদ্দেশ্য হ'ল 3টা বিষয়বস্তুক লৈ আমি অনুষ্ঠিত কৰিছোঁ। এটা হ'ল যে BTD অঞ্চলৰ গাঁওসমূহ অঞ্চলসমূহক কৰ্তন কৰিবৰ কাৰণে অসম চৰকাৰে গভৰ্ণৰ নটিফিকেশ্যনৰ জৰিয়তে যে আপ্ৰাণ অপচেষ্টা কৰিছে সেই সম্পৰ্কে আমি বিতংভাৱে কিছুমান ৰিচোৰ্চফুল মানুহক আমি মাতিছোঁ ৰিচোৰ্চ পাৰ্চন হিচাপে। তেখেতসকলে নিজৰ বক্তব্য দাঙি ধৰিব আৰু আমাৰ স্পষ্ট সিদ্ধান্ত এইটোৱেই, কোনো পধ্যে এখন গাঁও 1 ইঞ্চি মাটি BTD অঞ্চলৰ পৰা কৰ্তন কৰিবলৈ আমি দিব নোৱাৰোঁ। ইতিমধ্যে গুৱাহাটী হাইকোৰ্টত এখন ফাইল দাখিল কৰা হ'ল। মুঠতে আমাৰ ক'বলৈ কথাটো হ'ল যে 5,000 বড়ো মানুহৰ জীৱনৰ বলিদানৰ ফলস্বৰূপে 17 বছৰ আগত যে BTD আৰু BTC ভাৰত চৰকাৰে আমাক দি গৈছিল, তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু তদানীন্তন গৃহমন্ত্ৰী LK আদবানী ডাঙৰীয়া হতে এই BTD আৰু BTC কোনো পধ্যে আমি শেষ হ'বলৈ নিদিওঁ। আৰু আমাৰ ফাইলৰ মুখ্যতম এটা পইণ্টটো হ'ল, দাবীটো হ'ল যে BTD আৰু BTCৰ যে ষ্টেটাছ ক, সেই ষ্টেটাছ ক যেনেকৈ আছিল আজিৰ তাৰিখত একেভাৱে একে সমানে ৰাখিব লাগে। আৰু আমাৰ BTD অঞ্চলত লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো ইতিমধ্যে ট্ৰেন্সফাৰ হৈ গ'ল। সেই ট্ৰেন্সফাৰ হোৱা ছাবজেক্টৰ ওপৰতে আজি অসম চৰকাৰে বিভিন্ন সময়ত বিভিন্ন সিদ্ধান্ত লৈ ট্ৰাইবেল বেল ব্লকসমূহত আনৰিজাৰ্ভিং জনগোষ্ঠীসমূহক নটিফাইড ক্লাছৰ অন্তৰ্ভুক্ত কৰিছে। প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা এটা নিৰ্দেশ আহিছিল 2012 চনতে যে সঁচাকৈ ট্ৰাইবেল বেল ব্লকসমূহত আনৰিজাৰ্ভিং লোকসকলে যদি বেদখল কৰিছে তেতিয়াহ'লে সেই ট্ৰেন্সফাৰ হোৱা মাটিসমূহক সংশ্লিষ্ট মাটিৰ ট্ৰাইবেল মালিকসকলক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলি অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰীক নিৰ্দেশ জাৰি কৰা হৈছিল। আৰু অসমৰ চিফ ছেক্ৰেটাৰী ডাঙৰীয়াই তদানীন্তন BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীলৈ এখন নিৰ্দেশ জাৰি কৰিছিল। আনকি গুৱাহাটী হাইকোৰ্টেও এটা নিৰ্দেশ জাৰি কৰিছিল যে সঁচাকৈ BTC অঞ্চলৰ ট্ৰাইবেল বেল ব্লকসমূহত 3 বা 4 লাখ বিঘা জমি যদি হস্তান্তৰিত হৈ গ'ল, সেই হস্তান্তৰিত হৈ যোৱা ট্ৰেন্সফাৰ হৈ যোৱা মাটিসমূহক ঘূৰাই ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলি নিৰ্দেশ দিয়া সত্ত্বেও তেতিয়াৰ BTC চৰকাৰ আৰু বৰ্তমানৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যে BTC চৰকাৰ, কোনো চৰকাৰে তাৰ ওপৰত একো কাৰ্যকৰী ব্যৱস্থা হাতত নলয়। সেইকাৰণে আজি আমাৰ এই ছেমিনাৰে এটা সিদ্ধান্তৰ উপনীত হ'ব, কোনো প্ৰত্যেক ট্ৰাইবেল বেল ব্লক আৰু BTD অঞ্চলত যিসকল মানুহে মাটি বাৰী পাব নোৱাৰে আইনগতভাৱে, তেনেহেন মানুহসকলক মাটি বাৰীৰ অধিকাৰ দিবৰ কাৰণে অসম চৰকাৰে যে আপ্ৰাণ অপচেষ্টা চলাই আছে তাৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰক্ৰিয়া ল'ব যদি দৰকাৰ পৰে ল'বলৈ বাধ্য কৰিব। আৰু সদৌ শেষত ভাৰত চৰকাৰৰ ওচৰলৈ আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ যিবোৰ লং পেণ্ডিং ইছ্যুজ আছে ইনক্লুডিং ছেপাৰেট ষ্টেট অফ বড়োলেণ্ড, সেই বিষয়বস্তুসমূহৰ ওপৰত অতি সোনকালে ট্ৰাইপাৰ্টাইট টক্স ফ্ৰেছ পলিটিকেল ডায়ালগ ষ্টাৰ্ট কৰিবলৈ
আমি ভাৰত চৰকাৰক অনুৰোধ জনাম আৰু অতি সোনকালে যদি আমি অনুৰোধ জনোৱা সত্ত্বেও যদি কোনো কাণ সাৰ নিদিয়ে তেতিয়াহ'লে যে বড়োসকলে নিজৰ যে সুকীয়া বদলৰ ৰাজ্য পাব যে স্বাধিকাৰ আছে প্ৰাপ্য অধিকাৰ আছে সেই সুকীয়া বদলৰ ৰাজ্য সৃষ্টি কৰাৰ কাৰণে অহৰহ গণতান্ত্ৰিক সংগ্ৰাম কৰিবৰ কাৰণে বাধ্যত পৰিব। আৰু এটা কথা মই আপোনালোকক জনাব বিচাৰিছোঁ, যোৱা 5-6 তাৰিখত মে' মাহৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈ বৰ'ফ মই এখন মেমৰেণ্ডাম স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু সেই বৰ'ফ স্মাৰক পত্ৰত সৰ্বমুঠ 6 দফা দাবী আছিল। প্ৰথম দাবী আছিল সুকীয়া বদলৰ ৰাজ্য সৃষ্টি কৰিবৰ কাৰণে অতি সোনকালে ট্ৰাইপাৰ্টাইট প্ৰেছ পলিটিকেল ডায়লগ ষ্টাৰ্ট কৰিব লাগে। দ্বিতীয় দাবী হ'ল ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰত যি বড়ো কছাৰী সাহিত্য শাসিত অঞ্চল ইতিমধ্যে সৃষ্টি কৰা হ'ল তাক ভাৰত সংবিধানৰ 6ঠ অনুসূচীৰ অধীনত আনিব লাগে। তৃতীয় দাবী হ'ল যে কাৰ্বি আংলং আৰু NC হিলছত যিসকল বড়ো কছাৰী আছে তেওঁলোকক BTC চুক্তিৰ 8 নম্বৰ দফা মতে ট্ৰাইবেলৰ ষ্টেটাছ দিয়াৰ ব্যৱস্থা কৰিব লাগে। 4 নম্বৰ দাবী হ'ল বড়ো ভাষাক যিহেতু 2003 চনতেই ভাৰতৰ সংবিধান 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হ'ল, গতিকে সেই ভাষাক অতি সোনকালে বড়ো ভাষাক অসম ৰাজ্যিক ভাষাৰ মৰ্যাদা দিব লাগে। 5 নম্বৰ দাবী হ'ল যে আজিৰ তাৰিখত নতুন চুক্তিত স্বাক্ষৰ কৰাৰ পিছতো NDBৰ ফাউণ্ডিং প্ৰেচিডেণ্ট ৰঞ্জন ডেমেৰী প্ৰমুখ্যে কেইবাজনো NDBৰ খেদাৰ আৰু লিডাৰসকলে আজিও গুৱাহাটী চেণ্ট্ৰেল জেলত ফচি আছে। সেই NDB লিডাৰ আৰু খেদাৰসকলক অতি সোনকালে জেনেৰেল এমনেষ্টি দিয়াৰ জৰিয়তে মুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু ইতিমধ্যে ৰাষ্ট্ৰপতি ডাঙৰীয়াৰ অফিচৰ পৰা এখন ইতিবাচক পত্ৰ মই পালোঁ। মই গোটেইবোৰ মেমৰেণ্ডাম যাৱতীয় কাগজ পত্ৰ হোম মিনিষ্ট্ৰীৰ হোম ছেক্ৰেটাৰী ডাঙৰীয়ালৈ ইতিমধ্যে প্ৰেৰণ কৰা হ'ল। এটা নিৰ্দেশ দিয়া হৈছে ফৰ এপ্ৰপ্ৰিয়েট এটেনশ্যন। গতিকে আমি আশা কৰিছোঁ অতি সোনকালে যে ভাৰত চৰকাৰে আমাৰ সেই 6 দফীয়া দাবীৰ ওপৰত ৰাজনৈতিক আলাপ আলোচনা প্ৰক্ৰিয়া নিশ্চয় আৰম্ভ কৰিব। আমি যথেষ্ট আশাবাদী।